নমস্কাৰ। সৰ্বপ্ৰথমে সকলোকে সেৱা জনাইছোঁ। কথা হ'ল আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাবনে নাই? আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াটো এতিয়া আমাৰ মাজত নাই। আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় কেতিয়া পাব? অসম চৰকাৰেনো কি কৰিছে? ৰ'ব। এইখিনিতে মই অখিল গগৈ ডাঙৰীয়াক মই ধন্যবাদ এটা জনাব বিচাৰিছোঁ। তেখেতলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণটো আপোনালোকৰ জানিবলৈ মন নাযাব জানো? তেখেতে আমাৰ জুবিনদাৰ কাৰণে কিমান কষ্ট কৰিছে। সমাধি ক্ষেত্ৰতো যোৱা দেখিছোঁ, মিষ্টিক পইচাও দিয়া দেখিছোঁ, একমাত্ৰ জুবিনদাৰ কাৰণে। আজি দেখিছোঁ তেওঁ অকলে আন্দোলন কৰি ফুৰিছে। বহুত ধন্যবাদ। আপুনি জুবিনদাক ইমান ভাল পায়নে? মোৰ কিন্তু বিশ্বাস কৰিবলৈ টান লাগে যে আপুনি আমাৰ জুবিনদাক কিমান ভাল পায়। আপুনি আজি সদনৰ মজিয়াত আমাৰ সকলোৰে নয়নৰ মণি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি অপমান কৰিছে। আপুনি যেনেকৈ আহে যেনেকৈ কথা কৈ এনেকুৱা নালাগে যে আপুনি এটা সমষ্টিৰ বিধায়ক, তাকো শিৱসাগৰ সমষ্টিৰ বিধায়ক। আপোনাক কিন্তু দেখাত সেইটো অনুভৱ নহয়। সৰ্বপ্ৰথমে আপোনাৰ আচাৰ ব্যৱহাৰটো ঠিক কৰক। আপুনি এটা সমষ্টিৰ MLA হয়। MLA হৈ পেলাই আপুনি এটা সমষ্টিৰহে MLA, কিন্তু আপুনি অসমৰ গোটেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নহয়। আপুনি যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গুজৰি উঠিছে, ইটোৰ ওপৰত সিটো প্ৰশ্ন কৰিছে, মোৰ হিচাপত আপোনাৰ প্ৰশ্নৰ কোনো মূল্য নাই। প্ৰথম কথা হ'ল আপুনি নিজৰ আচৰণ ঠিক কৰক, নিজৰ আচাৰ ব্যৱহাৰ ঠিক কৰক। অন্ততঃ এইটো শিকক যে কেনেকৈ কোন সময়ত কি কথা ক'ব লাগে। কোন ভুল কোন শুদ্ধ সেইটো ৰাইজে বিচাৰ কৰিব। কিন্তু আপুনি সদায় এটা কথা শিকক যে কেনেকৈ এজন মানুহৰ লগত কথা পাতিলে বা কেনেকৈ পাতিব লাগে। ইতিমধ্যে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় সম্পৰ্কে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো ৰাইজৰ আগত প্ৰকাশ কৰিছে যে 8 ডিচেম্বৰ তাৰিখে 8-10ৰ ভিতৰত চাৰ্জশ্বীট দাখিল হ'ব, আৰু দাখিল হোৱাৰ পিছতেই আমাৰ দোষীয়েনো কি শাস্তি পায়, দোষীটোতো শাস্তি পাবই। সেই কথাখিনি পোহৰলৈ আহিব। অসমৰ ৰাইজেতো শুনি আছে, সদায়তো দেখি আছে। আপোনাৰ ইমান জুবিন প্ৰেম হ'লনে অকস্মাত? কাৰণটো কি? আপুনি যিটো ৰাইজৰ দলৰ চৰকাৰ, ৰাইজৰ দলৰ এজন মুৰব্বী, ৰাইজৰ কাৰণে চিন্তা কৰে। মই গম পাইছিলোঁ জুবিন দাকটোতো আগতে আপুনি ভালেই নাপাইছিলে। এতিয়া ইমান মৰম হ'লনে আপোনাৰ জুবিনদাৰ প্ৰতি আমাৰ? নাপায় কিন্তু দেই, এনেকৈ কৰিব নাপায়। আপুনি অন্ততঃ 8 ডিচেম্বৰলৈ অপেক্ষা কৰক। যদি 8 ডিচেম্বৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি প্ৰত্যুত্তৰ দিব নোৱাৰে বা জুবিন ডাঙৰীয়াৰ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ দোষীক যদি উচিত শাস্তি দিব নোৱাৰে, তেতিয়া আপুনি যি পদক্ষেপ লওক। আমি সকলো একমত। কিন্তু এনেকৈ উফৰি খাপৰি ইফালে দৌৰি সিফালে দৌৰি শোভা নাপায়। এটা সন্মানীয় সমষ্টিৰ বিধায়ক হিচাপে আপোনাক শোভা নাপায়। মই ৰাজনীতিৰ কথা ক'বলৈ যোৱা নাই, মই ৰাজনীতিত সোমাব বিচৰা নাই, কাৰণ মই এজন ক্ষুদ্ৰ ভাৰতীয় নাগৰিক। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, আপুনি প্ৰথম নিজৰ ব্যক্তিত্বটো ঠিক কৰক। এনেকৈ উফহি আপোনাৰটোতো
নিজৰ এখন সংসাৰ আছে, নিজৰ ল'ৰা আছে বুলি শুনিছোঁ। ল'ৰাই দেখি কেনেকুৱা পাব আপোনাক? আপুনি আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি কোন বুলি ভাবিছে? আপুনিতো এটা সমষ্টিৰ বিধায়ক, এটা সমষ্টিৰ, এটা সন্মানীয় সমষ্টিৰ আপুনি বিধায়ক। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন ৰাজ্যৰ মুৰব্বী, এখন ৰাজ্য চলাই আছে। তেওঁ এনেই কোৱা নাই যে জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰিছে। অলপ দিনৰ আগতে কৈছিলে হত্যাৰ ষড়যন্ত্ৰ কৰিছে, কিন্তুতো আজিতো পূৰা খোলাখুলিকৈ কৈ দিলে তেওঁক হত্যা কৰিছে, ষড়যন্ত্ৰ কৰি হত্যা কৰিছে বুলি। আৰু তাতে কি লাগিছে? আৰু কি লাগিছে? আপুনি 8 ডিচেম্বৰলৈ বা 10 ডিচেম্বৰলৈ আপুনি অপেক্ষা কৰক। তাৰপিছত আপুনি কিবা আন্দোলন কৰে, অসম জ্বলাই দিয়ে, কাবাক জ্বলাই দিয়ে, সেইখিনি জ্বলাই দিয়ক, সেইটো আপোনাৰ কথা। কিন্তু সৰ্বপ্ৰথমেতো আপুনি কিনো SIT তদন্ত বা সকলোৰে তদন্ত কৰি পেলাই আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত কিনো ন্যায় দিয়ে? অকণমানতো ধৈৰ্য দিব পাৰে। আপোনাৰ একেবাৰে ধৈৰ্যটো নাই নেকি? আপোনাৰ ধৈৰ্য ফলটো নাই নেকি? একেবাৰে নাই ধৈৰ্য। এনেকুৱা লাগে যে আপুনি মাকৰ গাখীৰ এৰাই নাই নিচিনা লাগে। সঁচা কথা। এজন নাগৰিক হিচাপে আপুনি বেয়া নাপাব কোৱাৰ কাৰণে, কিন্তু মোৰ এনেকুৱা লাগে যে আপুনি সঁচাকৈ এজন বিধায়ক হিচাপে আপোনাৰ যিখিনি দক্ষতা থাকিব লাগে মোৰ হিচাপত নাই। আপুনি ভাল পালেও পাওক, বেয়া পালেও পাওক, মই কিন্তু আপোনাক ডাইৰেক্ট কৈছোঁ, আপোনাৰ কিন্তু নাই। যিটো মানুহে শিৱসাগৰ সমষ্টিৰ বিধায়ক, শিৱসাগৰ সমষ্টিৰ মানুহখিনিৰ কাৰণে চিন্তা কৰিব লাগে, আজি সদনৰ মজিয়াত আপুনি শিৱসাগৰ সমষ্টিৰ বিষয়ে, উন্নয়নৰ বিষয়ে কি কৰিছে কি নকৰিছে, যে শিৱসাগৰ সমষ্টিটোৰ উন্নয়ন হোৱা নাই, সেইটোৰ ওপৰতহে আপুনি মোৰ হিচাপত কুৱেশ্যন কৰিব লাগে। আপুনি লাগিলে 100টা কুৱেশ্যন কৰক, তেতিয়াহে আপোনাক ৰাইজে ভাল পাব। আপুনি যদি সদায় এটা কথাতে লাগিয়ে থাকে, আমাৰ মামাৰ পিছে পিছে লাগি থাকে, আপুনি মামাৰ ঘৰতে থাকি লওক। যদি কিবা অসুবিধা হৈছে, ইমান ভাল পায়নে কাজিয়া কৰি? ইমান শত্ৰুনে আমাৰ মামাৰ সৈতে? তেওঁতো কি কাম কৰিছে নাই কৰা সেইটোতো ৰাইজে দেখিছে, ৰাইজে বিচাৰ কৰিব, আপুনিতো বিচাৰ কৰিব নোৱাৰে। ৰাইজে বিচাৰ কৰিব যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি পদক্ষেপ লৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে, বা ৰাজনীতিৰ ক্ষেত্ৰতে কওঁ তেওঁ কিখিনি কাম কৰিছে, সেইটো ৰাইজে বিচাৰ কৰিব। আপুনি পাৰিব নেকি? আপুনি নিজৰ সমষ্টিটোৰ কথাই নাভাবে। সমষ্টিটোৰ মানুহখিনিক কি কৈছিলে? মই জেলত থকাৰ কাৰণে ভোট দি পেলাই জিকাইছে। মানে আপোনাৰ কামৰ প্ৰতি আগ্ৰহী নাই, কামত ধান্দাই নাই আপোনাৰ এটাই কথা, কেনেকৈ মামাৰ পোকত লাগি থাকোঁ, কেনেকৈ মামাক কিবা এটা কৰি পেলাই ডাউন কৰোঁ। কথাতেই গতা খাই, কথাতেই বতা পায়। আপুনি প্ৰথমে নিজৰ আচাৰ ব্যৱহাৰ ঠিক কৰক, তাৰপিছত ৰাজনীতিতেই হওক বা মানুহৰ লগতেই হওক বা মানুহৰ সংস্পৰ্শলৈ আহক, তেতিয়া আমাৰ অসমৰ ৰাইজৰ কাৰণে বা সকলো শিৱসাগৰ সমষ্টি মানুহৰ কাৰণে ভাল হ'ব। আপুনি এটা ধনাত্মক চিন্তাৰে দিনটো আৰম্ভ কৰক আৰু এটা ধনাত্মক চিন্তাৰে দিনটো শেষ কৰক। আপুনি ঋণাত্মক বা নেগেটিভ চেঞ্জটো মনলৈ নানিব। যদি আনে আপোনাৰ নিজৰে দিগদাৰ আছে। বেয়া নাপাব কথাখিনি কোৱাৰ কাৰণে। আহকচোন আমি 8 ডিচেম্বৰলৈ অপেক্ষা কৰোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইনো কি কয়, তেখেতৰ কথাৰ মূল্য কিমান। আমি 8 ডিচেম্বৰলৈ সকলো ৰাইজে ইমান দিন যেতিয়া ধৈৰ্য ধৰিছোঁ, 8 ডিচেম্বৰলৈতো ধৈৰ্য ধৰোঁ, তাৰপিছত কি হয় চাম। যদি 8 ডিচেম্বৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি একো উত্তৰ দিব নোৱাৰে, তেতিয়া কথাটো বেলেগ। কাৰণ জুবিনক অকল অখিল গগৈ ডাঙৰীয়াই ভাল নাপায়, জুবিন গাৰ্গ ডাঙৰীয়াক অকল অখিল গগৈ ডাঙৰীয়াই ভাল নাপায়। জুবিন গাৰ্গ ডাঙৰীয়াক অসমৰ সকলো মানুহে ভাল পায়, সকলোৰে হিয়াৰ আমঠু, আমাৰ সম্পদ, আমাৰ অন্তৰত আছে আৰু সদায় থাকিব। ধন্যবাদ।